হয় দেখিছোঁ আজি যিহেতু ইণ্টাৰনেশ্যনেল ভোটাৰ পাৰ্টি ইয়াতে সমাবেত হৈছে হয় আজি শপত গ্ৰহণ আপোনালোকে আজি ল'ব তেনে ক্ষেত্ৰত আপোনালোকে কি ক'ব এই মুহূৰ্তত আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ কাৰণ আপোনালোকে যিহেতু প্ৰচাৰ মিডিয়া আপোনালোকে আমাৰ কথাখিনি প্ৰচাৰ কৰিব আমাৰ কথাখিনি লুপ্ত কৰি ৰাখিছে আপোনালোকক ধন্যবাদ দিছোঁ এতিয়া শপত গ্ৰহণ আমাৰ অনুষ্ঠান ইয়াতে জিলা পৰ্যায়ে লোৱা হৈছে জিলা পৰ্যায়ত শপত গ্ৰহণ মানে আমি কাৰ কি দায়িত্ব এইবিলাক কাম যাতে সঠিকভাৱে চলি যায় তাৰ কাৰণে শপত লোৱা হ'ব সকলোৱে শপত ল'ব যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কি কি কাম কৰি যাই আছে সকলোৱে জানে সেইকাৰণে আমি আজি শপত গ্ৰহণ লৈছোঁ আৰু শপত গ্ৰহণ লৈ পেলাই আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ সমাগত BTC নিৰ্বাচনৰ যি ৰণনীতি কেনেকুৱা আপোনালোকৰ নিৰ্বাচনৰ ৰণনীতিটো আমাৰ ঠিকে আছে কিন্তু আমাৰ এটা প্ৰব্লেম হৈ আছে কি আমাৰ টকা পইচা কম হ'লেও আমি হাৰ মানাত নাই আমি কেতিয়াও হাৰ নামানো আমাৰ পাব্লিক যিহেতু জিন্দাবাদ আছে ভোটাৰ যেতিয়া জিন্দাবাদ আছে আমি তাৰ কাৰণে আমাৰ টকা পইচা নালাগে ইলেকশ্যন খেলোঁতে ভোটাৰ্ছ পাৰ্টিক টকা পইচা নালাগে হেমান টকা পইচা নালাগে তেওঁলোকে আৰোপ কৰোপ টকা তেওঁলোকে খৰচ কৰে তেওঁলোকে এই টকাটো তাৰমানে পাব্লিকৰ টকা তেওঁলোকে চুৰ কৰি জমা কৰি ৰাখি পেলাই আজি তাৰমানে তেওঁলোকে ইলেকশ্যনত এইটো খৰচ কৰিব নিৰ্বাচনত ব্যয় কৰে জয় কৰে কিন্তু এই আচলতে পইচাটো তেওঁলোকৰ পিতৃ সম্পত্তি নহয় এইটো আমাৰ ভোটাৰৰ সম্পত্তি হয় ভোটাৰৰ সম্পত্তিখিনি তেওঁলোকে অযথাকিয়ে খৰচ কৰিব লাগে এই ৰাজনীতি দলবিলাকে এতিয়া চাওক দুনিয়াখন কেনেকৈ চলিছে এটা টেবলেটৰ কাৰণে পাব্লিক মৰি যাই আছে তাক এটা 5 টকাৰ টেবলেট খুৱাব পৰা নাই তাৰ ঘৰত সেনেকৈ পইচা নাই আৰু সেই টকাটো তাৰমানে অযথা তেওঁলোকে খৰচ কৰি আছে সেইকাৰণে ভোটাৰ্ছ পাৰ্টি কেতিয়াও হাৰ নামানে আমি ভোটাৰশ্বিপ আদায় কৰি ল'ম যেতিয়া ভোটাৰশ্বিপ আমি আদায় কৰিম এইটো নাভাবিব যে BPF-ৰ ভোটাৰে নাপাব BPF-ৰ ভোটাৰো পাব UPL-ৰ ভোটাৰো পাব কংগ্ৰেছৰ ভোটাৰো পাব তাৰমানে BJP-ৰ ভোটাৰো পাব যিমান ভোটাৰ আছে ভোটাৰ হ'ল আমাৰ ভাই তেওঁলোকে বিপক্ষত আছে সেইকাৰণে আমাৰ দুখ নাই কিন্তু এই ভোটাৰ এতিয়া জাগৃত হৈছে ভোটাৰ এতিয়া একলগ হ'ব এতিয়া ৰণনীতিটো আমাৰ মজবুত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি তেওঁলোকক হেৰাছমেণ্ট কৰিমেই আমি এইটো ভোটাৰ হয় আগন্তুক যি সমাবেত যি নিৰ্বাচন সেই নিৰ্বাচনত 40টাকৈ নিৰ্বাচন হ'বলৈ গৈ আছে তেনে ক্ষেত্ৰত ভোটাৰ পাৰ্টি কেনেকুৱা মানে প্ৰাৰ্থীটো প্ৰদান কৰিব এতিয়া আমাৰ যোনটো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে যোনটো পাৰ্টি থিয় দিম এই পাৰ্টিয়ে যিখিনি কাম তেওঁ যদি জয়যুক্ত হৈ যায় তেওঁলোকে ভোটাৰৰে কাম কৰিব বেলেগৰ কাম নকৰে আৰু এই বেলেগ দলৰ যিবিলাক নেতা বনি তেওঁলোকে যায় তেওঁলোকে খালি নিজৰ কাম কৰে কিন্তু বেলেগৰ কাম নকৰে ভোটাৰৰ কাম নকৰে সেইকাৰণে আমি শপত লোৱা আছে যে আমাৰ যদি একজন দলীয় কৰ্মী যদি পাছ হৈ যায় তেওঁ ভোটাৰৰে কাম কৰিব তেওঁ নিজৰ কাম নকৰে কিমানজন প্ৰাৰ্থী নিৰ্বাচিতত উপনীত হ'ব 40টাও সমষ্টিতো উপনীত আপোনালোকৰ ইয়াৰে জয়ী কেইটামান সমষ্টিত হ'ব এতিয়াতো আমিতো ক'ব গ'লে আমাৰ মনৰ কথাটো যে আমি সবতে জয় হ'ম যদি পাব্লিক এক হয় সবতে জয় হ'ম তথাপি নিৰ্ধাৰিত আমি 10-11টামান নিৰ্ধাৰিত আমি পাছ কৰিম বুলি আমি আশা ৰাখিছোঁ এতিয়া এইটো ভৰসা হ'ল আমাৰ পাব্লিকৰ ওপৰত পাব্লিকে যদি এক হৈ আমাক জয়যুক্ত কৰি পঠাই দিয়ে তেতিয়াহ'লে নিৰাপত্তা পাব্লিকেও পাব আৰু যদি পাব্লিকে নিজৰ ভৰিত নিজে কোঠাৰ মাৰে তেতিয়াহ'লে আৰু ভুক্তভোগী হৈ ভোগ কৰি মৰি থাকিব লাগিব পাব্লিকে সমাগত নিৰ্বাচনৰ কাৰণে ৰাইজক কি আহ্বান থাকিব আপোনালোকৰ ৰাইজক আমি আহ্বান কৰিম এতিয়া যোনটো ভ্ৰষ্টাচাৰ কৰি আছে তেওঁলোকে ঠগাই আছে এওৱাই ঘৰৰ কাৰণে আজি কাগজ পত্ৰ লৈ দৌৰি যাই আছে আজি অৰুণোদয়ৰ কাৰণে দৌৰি যাই আছে এইবিলাকতো পাব্লিকক হেৰাছমেণ্ট দি আছে সেইকাৰণে আমি কৈছোঁ ভোটাৰশ্বিপটো যাৰ খাতাত পঠাই দিয়ক এই দৌৰাদৌৰিটো নালাগে এইটো আপুনি ঘৰ বনাই দিয়াৰ কোন হয় আর তার খাতাত যদি 8,000 টাকা 8,500 টাকা প্রত্যেক মাহে যায় এক বছর পিছত ঘর বনাই ল'ব আপনার অফিসত যাই কি দৌৰি থাকিব লাগে হয় না নহয় তেওঁলোকে অযথা এইবিলাক পাব্লিকক হেৰাছমেণ্ট দি আছে আগতে গোলামৰ দিন আছিল এতিয়াও গোলামি কৰি আছে নেতা বনিছে আৰু পাব্লিকক গোলামি বনাই আছে